নমস্কাৰ বন্ধুসকল, চিম্পুল ইণ্টাৰেষ্টৰ দ্বিতীয় খণ্ডলৈ আপোনালোকক স্বাগতম। এই ভিডিঅ'টোত চিম্পুল ইণ্টাৰেষ্টৰ কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল, দ্য চিম্পুল ইণ্টাৰেষ্ট অন এ চাম অফ মানি ইজ 1/9 অফ দ্য প্ৰিন্সিপাল এণ্ড দ্য নাম্বাৰছ অফ ইয়াৰ্ছ ইজ ইকুৱেল টু দ্য ৰেট পাৰ্চেণ্ট পাৰ আন্নাম, ফাইণ্ড দ্য ৰেট পাৰ্চেণ্ট। কৈছে কি যিকোনো অলপ পইচাৰ ইণ্টাৰেষ্টটো কি হ'ব? ইণ্টাৰেষ্টটো কি কৈছে? 1/9 অফ দ্য প্ৰিন্সিপাল, অৰ্থাৎ সেই পইচাখিনিৰ সুদটো কিমান হ'ব? সেই পইচাখিনিৰ 9/1 সুদ আছিল। আৰু এটা কণ্ডিশ্যন কি দিয়া আছে? দ্য নাম্বাৰছ অফ ইয়াৰ্ছ ইজ ইকুৱেল টু দ্য ৰেট অফ পাৰ্চেণ্ট, অৰ্থাৎ ৰেট অফ পাৰ্চেণ্ট যিমান আৰু নাম্বাৰছ অফ ইয়াৰ্ছ সিমান, অৰ্থাৎ দুয়োটা সমান সমান। তেতিয়াহ'লে ৰেট অফ ইণ্টাৰেষ্টটো ওলাব দিছে। ঠিক আছে, এতিয়া অপশ্যন দিয়া আছে, আমাৰ 4টা অপশ্যন দিয়া আছে। সলিউশ্যন চাব, ধৰি ল'লোঁ পি, অৰ্থাৎ প্ৰিন্সিপালক আমি পি বুলি ধৰি ল'লোঁ। ঠিক আছে, তাৰপিছত ৰেট অফ ইণ্টাৰেষ্টটো আৰে সূচাওঁ, ইয়াক আমি আৰ বুলি ধৰি ল'লোঁ। আৰু টাইমটো কি কৈছিল? টাইমটো ৰেট অফ ইণ্টাৰেষ্টৰ লগত সমান। যদি ৰেট অফ ইণ্টাৰেষ্টটো আমি আৰ বুলি ধৰিছোঁ, তেতিয়াহ'লে টাইমটো আমি কি বুলি ধৰিম? যিহেতু সমান আৰ বুলি ধৰিম। ঠিক আছে, এতিয়া একৰ্ডিং টু কুৱেশ্যন কি হ'ব? ফৰ্মুলা PRT/100 কি লিখিম চাব? PRT/100, এইটো আমাৰ আছিল চিম্পুল ইণ্টাৰেষ্টৰ ফৰ্মুলা। আৰু চিম্পুল ইণ্টাৰেষ্ট কিমান পাবলৈ গৈছিল? 9/1 9/1 কিমানৰ? প্ৰিন্সিপালৰ। ঠিক আছে, এতিয়া কি হ'ব? ইয়াৰে পি আৰু ইয়াৰে পি কটাকটি যাব। কটাকটি গ'লে কি হ'ব? ইয়াতে কি আছিল? আৰ মানে টি মানেও কি হয়? আৰ হয়। গতিকে আৰৰ জেগাত আমি আৰ লিখি দিম, পিৰ জেগাতো আমি কি লিখি দিম? আৰ লিখিব পাৰিম। ঠিক আছে, 1/9 আৰু 100 তলত আছিল, সিফালে যদি যায় ক'ত যাব? ওপৰত যাব। 100 × 100, এইফালে কি হ'ব? R² আৰু 100/9। এতিয়া R² আছে, ইয়াতে স্কুৱেৰ আছে, গতিকে আমি ৰুট ওলাব লাগিব। ইয়াৰ ৰুটটো কি হ'ব চাব? 100/9, 100ৰ ৰুট 100 কাৰ স্কুৱেৰ হয়? 10ৰ স্কুৱেৰ হয় 10, আৰু 9টো কাৰ স্কুৱেৰ হয়? 3ৰ স্কুৱেৰ হয়। এতিয়া যদি আমি 3ৰে 10ক হৰণ কৰি দিওঁ, আমি ইয়াতে হৰণ কৰিম 3ৰে 10ক, 3 × 3 = 9, 7 × 1, গতিকে কি হ'ব? এনচাৰটো 3, ৰিমাইণ্ডাৰ 1 আৰু 3, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ অপশ্যন, 3/3%। আৰু ইয়াতে যদি আমাক টাইমটো সুধিলা হয়, কিমান টাইম সময়টো সুধিলা হয়, তেতিয়াহ'লে আমি কি ক'ব পাৰিম? 3 বছৰ 3/1 বছৰ, অৰ্থাৎ 3/1 হ'লে কি হ'ব? 4 মাহ, 3 বছৰ 4 মাহ বুলি ক'ম। 2 নম্বৰ প্ৰশ্নটো হ'ল, হোৱাট এনুৱেল পে'মেণ্ট উইল ডিscharge এ ডেপ্ট অফ Rs/848 in 4 years at 4% per annum? অপশ্যনবোৰ আছে 200, 250, 300, 190। অৰ্থাৎ যদি আমি কাৰোবাৰ পৰা 848 টকা ধাৰি লওঁ 4% সুতত 4 বছৰৰ বাবে, আৰু আমি কি কৰিম যে প্ৰত্যেক বছৰে 4 বছৰত প্ৰত্যেক বছৰে আমি কি কৰিম? কিবা এটা এমাউণ্ট ধাৰটোৰ পৰা কিমান এটা এনাৰ আমি পৰিশোধ কৰিম। তেতিয়াহ'লে আমি প্ৰত্যেক বছৰত কিমান টকাকৈ পৰিশোধ কৰিব লাগিব, আমাক সেইটো সুধিছে। এই অংকটো কৰাৰ আগতে আমি এটা সূত্ৰ জানিব লাগিব। সূত্ৰটো জানিলে আমি একদম ইজি নিয়মত কৰিব পাৰিম। সূত্ৰটো হ'ল, মই আগত লিখি দিছোঁ, সূত্ৰটো মুখস্থ কৰিব লাগিব। 100A 100T প্লাছ RT-1 ডিভাইড 2, এই সূত্ৰটো মুখস্থ কৰিব লাগিব, আৰু এই সূত্ৰটো আমি কৰিব পাৰিম। ঠিক আছে, এতিয়া ইয়াতে এ মানে কি? এ মানে হ'ল আমি কিমান টকা ধাৰ লৈছিলোঁ, সেইটো সূতে মূলে আমি কিমান দিব লাগিব, সেইটো হৈছে। তাৰে পিছত কিমান টকা ধাৰ লৈছিলে এইটো, টি মানে আমি জানো টাইম, আৰু আৰ মানে জানো ৰেট অফ ইণ্টাৰেষ্ট। এতিয়া যদি আমি এইটোত চাব যাওঁ, তেতিয়াহ'লে কি হ'ব? আমি ডাইৰেক্ট সূত্ৰত কৰিম যে আছে 100 পাতি ল'লোঁ। এ মানে কিমান? 848
8 ঠিক আছে তলত কি 100t 100t মানে কিমান t মানে হল 4 ইয়ার্স কৈছিল গতিকে 4 প্লাস তলত 2 আর মানে কিমান দিয়া আছিল আর মানে দিয়া আছে 4 পূরণ টি মানে কিমান টি মানে হল 4 প্রশ্নটো আছে যে 4 ইয়ার্স 4% তাৰে পিছত টি মাইনাস 1 টি যদি 4 হয় তেতিয়া -1 4 পৰা 1 বিয়োগ কৰিলে কি হ'ব 3 হ'ব ঠিক আছে এতিয়া এইখিনি আমি পূৰণ যদি কৰি দিও ইয়াৰ আমি শুদ্ধ উত্তৰটো পাই যাম এতিয়া আমি কি কৰিম ডাইৰেক্ট পূৰণ নকৰো কটাকটি কৰিম তেতিয়া আমাৰ ইজি হ'ব 104 গুণ কিমান 400 প্লাস 2 গুণ 2 2 2 গুণ 4 তো 2 4 গুণ 8 আর 8 3 গুণ কিমান হ'ব 8 3 গুণ 24 হ'ব ডিভাইড আমি কৰিব নালাগে আমি কটাকটি কৰি দিলো এতিয়া 10848 424 প্লাস কৰিলে কি হ'ব 424 হ'ব ঠিক আছে এতিয়া কটাকটি যাব নেকি চাম যে 424 2 গুণ 848 হয়নে নহয় 4 গুণ 8 424 1 গুণ 424 আৰু 424 দুগুণ কিমান হয় 848 এতিয়া 100 ল 2 পূৰণ কৰিলে কি হ'ব 200 ঠিক আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন এ 200 আমি এনে সেম নিয়মৰ এইটো নিয়মত এইটো সূত্ৰত কৰিব লগা অংক আমি আৰু এটা চাম 3 নম্বৰ প্ৰশ্নটো হল the annual payment of rest 80 in 5 years at 5% per annum simple interest will discharge a debt of option আছে 400 440 420 410 ঠিক আছে আমি ওপৰত এই সূত্ৰটোতে কৰিম বুলি কৈছিলো যদি আমি এই সূত্ৰত কৰিবলৈ যাও তেতিয়ালে কি হ'ব চাম 100 to 100 লিখি দিলো আমি a আমাক ইয়াতে কৈছে এনুৱেল পেমেন্ট ওলাব দিছে গতিকে এটো ইয়াতে দিয়া নাই আৰু এটো আমি ওলাব লাগে ঠিক আছে গতিকে এটো এ থাকিব হল তাৰ কি আছে 100t মানে কিমান দিয়া আছে 5 ইয়ার্স অৰ্থাৎ টাইমটো কিমান 5 ইয়ার্স আৰু ৰেট অফ ইন্টারেস্ট কিমান 5 অৰ্থাৎ আৰু 5 হ'ব 5 আর মানে কিমান 5 t মানে কিমান 5 আৰু তেতিয়ালে যদি t5 তেতিয়ালে এটা আমি 4 লিখি দিব পাৰো কাৰণ t - 1 অৰ্থাৎ 1 কমি যাব আৰু তলত ডিভাইড বাই 2 ইকুৱেল কিমানৰ বুলি কৈছে ৰেস 80 গতিকে এইটো 80 হ'ব আমি এইটো অংকটো কৰি দিলে ইয়াৰ শুদ্ধ উত্তৰটো পাম ঠিক আছে কেনেদৰে কৰিম 100 into a 105 গুণ কিমান হ'ব 500 হ'ব 2 গুণ 2 2 গুণ 4 ঠিক আছে তেতিয়ালে কি 5 5 গুণ 25 আৰু 25 পূৰণ 2 কিমান হ'ব 50 হ'ব আৰু এইফাল থাকিল 80 হল এতিয়া ইয়াক আমি কেনেকৈ কৰিম a ইকুৱেল 80 ওপৰত 80 তো পিছফালে আগৰ পৰাই আছিল গতিকে ওপৰত যাব তাৰে পিছত এই নাম্বাৰটো দুটা যোগ কৰিলে কিবা 500 যোগ 50 কিমান হ'ব 550 হ'ব আৰু এইটো যেটো কাৰচিন ডিভাইড তলত আছিল হৰ আছিল তেতিয়ালে সমান চিহ্ন পিছফালে কি হ'ব লব হৈ যাব গতিকে 550 ওপৰত যাব ঠিক আছে আৰু ওপৰত কি আছিল হয় লব কি আছিল 100 আমি এটোটো ৰাখিছো লবত ওপৰতে ৰাখিছো গতিকে 100 টো ইয়াৰে কৰা আহিব ক্ৰস কৰিলে তলত আহি যাব ঠিক আছে এতিয়া আমি কটাকটি কৰিম যে এটা শূন্য গল আইফালে এটা শূন্য গল আকৌ এটা শূন্য গল ঠিক আছে এতিয়া 55 আৰু 8 গুণ কিমান হ'ব 55 আৰু 8 গুণ কিমান হ'ব আমি পূৰণ কৰিলে উত্তৰটো পাই যাম 8 5 গুণ 40 ৰ শূন্য 4 8 5 গুণ 40 4 44 অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব 440 আৰু 440 অপচনটো ক'ত আছে বি অপচনত আছে অৰ্থাৎ শুদ্ধ উত্তৰ হ'ব বি 4 নম্বৰ প্ৰশ্নটো হল the rate of interest for the first 2 years is 3% per annum for the next 3 years is 8% per annum and for the period beyond 5 years 10% per annum if a man gets raised 1520 as a simple interest for 6 years how much money did he deposit অৰ্থাৎ এজন মানুহে প্ৰথম 2 বছৰৰ বাবে 3% কৈ সুদ পায় আৰু তাৰে পিছৰ 3 বছৰৰ বাবে 8% সুদ পায় ঠিক আছে আৰু মানুহজনে
5 বছৰৰ বাবে পইচাখিনি কি কৰিছিল থৈছিল আৰু 5 বছৰত 5 বছৰ মানে এই 5 বছৰটো একেলগে শেষৰ ইয়াৰটো হৈছে শেষৰ ইয়াৰত 10% কৰি সুদ পায় যদি মানুহজনে টোটেল সিম্পল ইণ্টাৰেষ্ট কিমান পায় 1520 টকা পায় তেতিয়াহ'লে মানুহজনে কিমান টকা বেংকত থৈছিল বা কিমান টকা ডিপজিট কৰিছিল তাক ওলাব দিছে এই অংকটো আমি বহলাই নকৰোঁ ডাইৰেক্ট এটা ফৰ্মুলা আছে ফৰ্মুলাটো পাতিম আৰু আমি 20 সেকেন্ড মানৰ ভিতৰতে অংকটো কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ফৰ্মুলাটো মই ইয়াতে লিখি দি আছোঁ প্ৰিন্সিপাল ওলাব দিছে P ইকুৱেল simple interest into 100 আৰু তলত কি হ'ব T1 R1 plus T2 R2 plus T3 R3 plus dot 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 ঠিক আছে গতিকে আমি ফৰ্মুলাটোত কৰিম চাম যে আমাক কি ওলাব দিছিল P ওলাব দিছে P ইকুৱেল কি আছে SI কিমান বুলি কৈছে সুদ কিমান পায় 1520 এটা হ'ব 1520 ঠিক আছে আৰু সূত্ৰ মতে কি আছে 100 ইয়াতে আমি 100 লিখি দিলোঁ তাৰে পিছত T1 R1 কৈছে কি ফাৰ্ষ্ট 2 বছৰৰ বাবে 3% সুদ T1 হ'ল 2 R1 হ'ল 3 2 3 গুণ কিমান 6 ঠিক আছে তাত কি চিন প্লাস চিন তাত কি আছে T2 R2 অৰ্থাৎ নেক্সট কি কৈছিল ফৰ দ্য নেক্সট 3 ইয়াৰ্স 8% অৰ্থাৎ T2 হ'ল 3 আৰু R2 হ'ল 8 8 3 গুণ কিমান 24 তাৰপিছত কি আছে T3 R3 এতিয়া চাব কৈছে কি n ফৰ দ্য পিৰিয়ড বিয়ণ্ড 5 ইয়াৰ্স টোটেল 5 বছৰৰ বাবে সেই পইচাখিনি জমা থৈছিল হয় গতিকে প্ৰথমতে 2 বছৰ গ'ল তাৰে পিছত 3 বছৰ গ'ল বাকি কিমান বছৰ থাকিল 1 বছৰ থাকিল 1 বছৰত লাষ্ট বছৰত কিমান পাৰ্সেন্ট 10% 1 10 গুণ 10 ঠিক আছে এতিয়া হে কিমান টকা পায় এখিনি আমি অংকটো কৰিলে আমি ইয়াৰ উত্তৰটো পাই যাম 1520 into 100 আর তলত কি গেল 6 আৰু 24 6 24 30 আৰু 10 কিমান হ'ব 40 0 কটা গ'ল তাৰ পিছত 4 ৰে কাটিম 4 1 গুণ 4 4 ৰে 15 কেইবাৰ যাব 4 3 গুণ 12 হাতৰল কিমান হাতৰল 3 আৰু এই 3 টো 2 ৰ আগত আহিলে কি 32 হ'ব আৰু 4 দিয়ে 8 4 গুণ 32 8 আৰু এটা 0 কাটিলো ইয়াতে আমি 0 লিখি দিলো এটা কি থাকিল 380 থাকিল আৰু 10 থাকিল আৰু 380 ৰ 10 পূৰণ কৰিলে কি হ'ব 38 এটা শূন্য বাঢ়ি যাব অৰ্থাৎ 3800 টকা মানুহজনে ডিপজিট কৰিছিল আৰু অৰ্থাৎ ইয়াৰ শুদ্ধ অপচনটো হ'ব এ এই পূৰণটো আপোনালোকে যিকোনো নিজৰ মতে কৰিব পাৰে মই মোৰ মতে যেটো ইজি লাগে হেতু কৰিছো আপোনালোকৰ মতে যেটো ইজি লাগে তেনেকুৱাকে কৰিব 5 নম্বৰ প্ৰশ্নটো হ'ল a sum of money doubles itself in 10 years at simple interest what is the rate of interest কৈছে কি 10 বছৰ পিছত কিছু পৰিমাণৰ টকা সিম্পল ইন্টারেস্ট লৈ কিনে কি হ'ব ডাবল হ'ব আৰু ৰেট অফ ইন্টারেস্ট ওলাব দিছে অপচন দিয়া আছে 11 10 12 আৰু 13 ঠিক আছে এই অংকটো কৰাৰ আগতে আমি এটা শৰ্টকাট নিয়ম শিকিম যেটো শৰ্টকাট নিয়ম শিকি আমি অতি সহজে অংকটো কৰিবলৈ পাৰিম শৰ্টকাট নিয়মটো হ'ল একেবাৰে ইজি ফৰ্মুলাটো মুখস্থ ৰাখিব লাগিব টাইম ইনটু ৰেট ইকুৱেল 100 তাৰপিছত মাল্টিপল নাম্বাৰছ অফ প্ৰিন্সিপল মাল্টিপল নাম্বাৰছ অফ p অৰ্থাৎ প্ৰিন্সিপল মাইনাস 1 এই ফৰ্মুলাটোত আমি অংকটো কৰিব লাগিব ঠিক আছে আমি এই ফৰ্মুলাটো যদি আমি কৰো তেতিয়ালে কি হ'ব টাইম কিমান দি আছে 10 ইয়াৰ্স 10 ৰেট অফ ইন্টারেস্ট আমাক ওলাব দিছে r2 r থাকিল 100 মাল্টিপল নাম্বাৰছ অফ প্ৰিন্সিপল কি কৈছে ডাবলছ বুলি কৈছে গতিকে 2 হ'ব বিয়োগ 1 r
100 2 পৰা গ'লে 1 থাকিব এইটো 10 10 গুণ 10 10 10 গুণ 100 অৰ্থাৎ 10% হ'ব অৰ্থাৎ ৰেট অফ ইণ্টাৰেষ্ট কিমান হ'ল 10% শুদ্ধ অপশ্যন কি হ'ব বি আমি আৰু এটা উদাহৰণ চাম এ সাম অফ মানি ট্ৰিপলছ ইটসেল্ফ ইন 20 years at SI ফাইণ্ড দ্য ৰেট অফ ইণ্টাৰেষ্ট অৰ্থাৎ কিছু পৰিমাণৰ টকা 20 বছৰৰ পিছত 3 গুণ হয় তেতিয়াহ'লে তাৰ ৰেট অফ ইণ্টাৰেষ্ট কিমান হ'ব সেইটো ওলাব দিছে এতিয়া আমি চাম ৰেট অফ ইণ্টাৰেষ্ট সলিউশন আমি এই ফৰ্মুলাটোত কৰিম এই ফৰ্মুলাটোৰ মতে কি আছিল টাইম কিমান টাইম 20 বছৰ ৰেট অফ ইণ্টাৰেষ্ট নাই ওলাব দিছে তাৰে পিছত 100 মাল্টিপলছ নাম্বাৰছ অফ পি আৰু মাল্টিপল নাম্বাৰ কি ট্ৰিপলছ বুলি কৈছে 3 - 1 আর 100 3 পৰা 1 গ'লে 2 আৰু এইফালে 20 টো এতে ক'ত আহিব তলত আহিব 2 গুণ 2 2 10 গুণ 20 এটা অন্য গ'ল কিমান হ'ল 10% অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব 10% ভিডিঅ'টোৰ আমি শেষৰ প্ৰশ্নটো চাম শেষৰ প্ৰশ্নটো হ'ল ইন হোৱাট টাইম ডাজ এ সাম অফ মানি বিকাম 4 টাইমছ অৰ্থাৎ এবাৰ 4 গুণ হয় বুলি কৈছে এট দ্য চিম্পল ইণ্টাৰেষ্ট ৰেট 5% 5%ত কি হয় 4 গুণ হয় যদি আমাৰ কিছুমানে টকা 3 গুণ 4 গুণ 2 গুণ বুলি কয় 2 গুণ বাঢ়ি যোৱা 3 গুণ বাঢ়ি যোৱা 4 গুণ বাঢ়ি যোৱা বুলি কয় তেতিয়াহ'লে আমি সেম ফৰ্মুলা ইউজ কৰিম ঠিক আছে সেম ফৰ্মুলা মই 5 নম্বৰ প্ৰশ্নতে ফৰ্মুলাটো লিখি দিছিলোঁ ফৰ্মুলাটো কি হ'ব ফৰ্মুলাটোৰ মতে যদি আমি এইটো কৰিবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব টাইম কিমান দিয়া আছে ওলাব দিছে গতিকে টাইম নাই ইনটু টাইমৰ পিছত কি আছিল ৰেট অফ ইণ্টাৰেষ্ট আছিল ৰেট অফ ইণ্টাৰেষ্ট কি হ'ব ৰেট অফ ইণ্টাৰেষ্ট হ'ব 5% ইয়াতে দিয়া আছে 5% বুলি তাৰপিছত ইকুৱেল ফৰ্মুলা মতে 100 তাৰ কি আছিল ব্ৰেকেটৰ ভিতৰত মাল্টিপল নাম্বাৰছ অফ প্ৰিন্সিপল কিমান 4 টাইমছ বুলি কৈছে ইয়াতে 4 টাইমছ গতিকে 4 হ'ব -1 এই ফৰ্মুলাটোত আমি অংকটো কৰিলে ইয়াৰ শুদ্ধ উত্তৰটো পাই যাম 100 4 - 1 কিমান হ'ব 3 হ'ব 5 টো ইফালে পূৰণ হৈ আছিল এইফালে আনিলে কি হ'ব হৰণ হ'ব 5 × 5 5 20 গুণ 100 আৰু 20 3 গুণ কিমান হ'ব 60 অৰ্থাৎ কিছু পৰিমাণৰ টকা 5% হাৰত যদি সি 4 গুণ হ'ব লাগে তেতিয়াহ'লে কিমান সময়ৰ প্ৰয়োজন হ'ব 60 বছৰৰ প্ৰয়োজন হ'ব অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব বি